অপহৰণৰ ৰহস্য। গাঁওখন ঘূৰি মজা লাগিছে। ভাল লাগিব তেনেখন আমাৰ গাঁৱত। তুমি টেনশ্যন ল'ব নালাগে, তুমি নিজৰ কথিত ভাষাই দিয়া কোৱা, আমাৰ লগত মিলিলে হ'ল ন। আমি অলপ চলপ লিখিতে জানোৱে। এটা কাম কৰা, তোমাৰ ঘৰখনত আহিছো, গাঁওখন অলপ ঘূৰাই নি দিয়ক। ব'লা। সেলফি বলো। এইটো ভেকলাহঁতৰ ঘৰ। আৰু এইটো মিনুহঁতৰ ঘৰ। আৰু এইটো প্ৰিয়া। তোমাৰ বৰ লগ আছে দিয়া। চাপৰি নকবা, ই আমাৰ গাঁৱত দম হয়। নমস্কাৰ। দেগুনিয়াই কিহত আলহী কৰবা আহিছি চহৰৰ পৰা। মোক কিয় নমস্কাৰ কৰা নাই? মই বুজাই দিম সিহঁতক। নমস্কাৰ নমস্কাৰ ভাই। গাঁৱৰ তাৰমানে চবৰে পৰি চালোঁ। দৌৰি চাম ৰ, মোৰ ভূতক দেখব পাৰে। আমাৰ ভূতক দেখছ নি? কোনে আজিতো মোৰ লগ। তোমাৰ লগ পুৰা দেখা নাইতো আমি কোনো চলি। আমি দেখা পালি মানে আপোনাক কৈ দিম। দেখলি মোক কবাচোন। নহ'লে অলপমান আপোনাক বিচাৰিম ৰ। মোৰ এই চুটটোক লাগি অলপ সন্দেহ হৈছে। দিছে কি গেছ এই ডকাইটো ডকাইটো তাৰ ওপৰত অলপ সন্দেহ হৈছে। চাই ব'লাচোন, সিও টাইম নাপালে গৈ গ'লে পটাপট গুচিয়ে গ'ল। নাই সি ভয়ো খোৱা নাছিল। এই চাকানা তোক চুৰু কৰি আনছি। মই এডাল লৈ নিছোঁ। লাগিব জানিবানে? আবা মই তাৰ লগত লাগিব নোৱাৰোঁ। আমাৰ বস্তুখিনি তই ৰাখ। আৰু মই ব্লেক বেল্ট আৰু তই আমাৰ গাঁৱত দন্তু মোক বোলে বলি দিব, বেছি দম দি খেলা দিছি। মাৰিব মোক আজি। শেষ বহুত জ্ঞান। দিবাংগে काम खत्म।
চল ভাই